নমস্কাৰ শ্ৰোতীয় ভাই ভনীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো আমি পথাৰত আপোনালোকক অলপ কিছু দেখাম, গাঁৱলীয়া পৰিৱেশ। তো আপোনালোকে চাওক মোৰ ভিডিঅ'টো। আপোনালোকে ডং বুজি পাই না? ডং আমাৰ ইফালে নামনি অসমত আমি ডং বুলি কওঁ। বিশেষকৈ আমি আমাৰ বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইটো আচলতে ৰাস্তা নহয়, এইটো এটা কেনেল বুলি কয়। ডং তো এটা কৃত্ৰিম। আমাৰ ইয়াতে পথাৰৰ মাজত এটা সময়ত এইটো স্কিম আছিল। তো সেই সময়ত চৰকাৰে এটা ইয়াতে ডং বনোৱাৰ কাৰণে পথাৰৰ মাজেদি এটা স্কিম বনাইছিল। কিন্তু কি হ'ল, এই স্কিমটো আজিলৈকে পৰি আছে। স্কিমটো কোনো ডং হোৱা নাই এতিয়ালৈকে। যিটো মানে পকা কৰি বনোৱা কথা আছিল সেইটো বনোৱা নাই। কিন্তু আপোনালোকে চাওক, এতিয়া ৰাইজৰ কাৰণে সুবিধা হৈছে। এইটো দুফালে ৰাস্তা, সেইফালে দি আছে, মাজেদি ডাঙৰ ডাঙৰ ট্ৰেক্টৰবিলাক যাব পাৰে। এতিয়া ৰাস্তাৰ নিচিনা হৈছে। কিন্তু আধাতে কামটো এৰি আছে। এতিয়া হাগ্ৰামা চৰকাৰত কৰিছিল এইটো ব্ৰিটিছ। এতিয়াতো প্ৰমোদ চৰকাৰ আহিল। যদি প্ৰমোদ ছাৰে যদি কিবা এটা কৰিব পাৰে, তো এই ভিডিঅ'টোৰ যোগেদি, তো ছাৰ যদি কি কৰে, তো আমি আৰু দেখাম কিছুমান খেতিৰ। আজি আপোনালোক আমাৰ ঘৰৰ সেই যে পথাৰখন, আপোনালোকে চাকাৰৰ ওচৰতে সোমাইছোঁ। বাহিৰখন দেখা পায় না? অলপ অলপ বৰষুণ নবতক, তথাপিও দেখা পাব। আচলতে এটা পুখুৰী বনাইছে। সেইবাৰ পুখুৰীটো নতুন বনাইছে, বেছি দ নহয়, পানীৰ কাৰণে দ দেখে। আমাৰ বিধানতলী এইখন চাৰিজোপলা বিধানতলী। তো আপোনালোকৰ ফালে কিবা কয়, আমাৰ ফালেতো ডবলা বুলি কওঁ আমি। তো আৰু দেখাই আছোঁ আপোনালোকক। এই ভিডিঅ'টো আচলতে বনোৱাৰ উদ্দেশ্য এটাই যে এনে অলপ আপোনালোকে অলপ হ'লেও কিবা এটা জ্ঞান আহিব। যিখিনি গাঁৱত থাকে সেইখিনি যেনিবা কোনো হেৰি নাই, কিন্তু টাউনত থাকে। টাউনত থকা মানুহখিনিৰ কাৰণে কিছু অসুবিধা। এইবিলাক যে গছ আছে, এইবিলাক গছবিলাক আগতে নাছিল। সেই গছবিলাক আমাৰ দেউতা, মই দুজনে এইবিলাক ৰুইছোঁ। সাৰ কাৰণে ৰুইছোঁ, লগতে অক্সিজেনৰ কাৰণে ৰুইছোঁ। দেখাম বস্তু বিচাৰে আপোনালোকক। আৰু এই যে জালটো দিছোঁ, এই জালটো দিয়াৰ কাৰণ হ'ল যে গৰু ছাগলীবিলাক মানে আহে। অহাৰ কাৰণে কি হয়, এইবিলাক গৰু খায়। সেইকাৰণে মই এনেকৈ ঘেৰি দিছোঁ চাৰিওফালে জাল দি। বিধানবিলাক এইবিলাক বিধান চাৰিজোপা বিধান আছে। আৰু এতিয়া আজি অহা কথা আছিল ট্ৰেক্টৰ এখন আমাৰ এইফালে মাটিখিনি সামত দিবৰ কাৰণে, কিন্তু নাহিল। এতিয়া বৰষুণৰ কাৰণে নাহিল নেকি। এতিয়া বেলেগ দিন অহা বুলি কৈ আছে। আহিলোঁ আৰু মই এনেই আপোনালোকক এনেই অলপ পথাৰখন দেখাবৰ কাৰণে। তো এনেই সৰু এটা ভিডিঅ'। ইয়াতে একো নাই, হেৰি নাই, তথাপিও অলপ আপোনাৰ চাই অলপ ভাল। এইডাল গাছ বহুত ডাঙৰ হৈছে। এই গাছডালত অলপ ছাঁৰ কাৰণে হয়, আৰু এতিয়াতো অক্সিজেনৰ কাৰণে। ইয়াতে আমলখিৰ গাছ আছে, এইডাল আমলখিৰ গাছ, এইডাল আমলখি। সেইবিলাক আছে সেই এনেকুৱা। তো আপুনি চাৰিওফালে দেখা পাব। আজি বৰষুণ পৰিছে, বহুত বৰষুণ পৰিছে। বৰষুণ পৰি একদম ডবলাবিলাক পূৰা ভৰ্তি হৈছে। তো মই সেইবিলাক চব পাহাৰ। এই কেনেলটো দেখালোঁ, ডংটো আপোনালোকৰ সিফালে আছে নেকি? আপোনালোকে কমেণ্ট কৰি জনাবচোন তলত। কিয়নো এই ডংটো ইফালে আমাৰ BTCৰ চাম্পা নদীৰ চাম্পা কেনেল বুলি কয়। তো চাম্পা সিফালে পৰা ক'ৰবাত আহে বুলি কৈছে, মানে চাম্পা পানীটো লৈ আহিব ইফালে। এটা কৃত্ৰিম ডং হিচাপে বনায়। তো অলপ আগত যিখন দেখালোঁ আপোনালোকক, সেইখিনি আছিল। তো এইখিনি আছিলে আমাৰ ভিডিঅ' আজি। তো আপোনালোকে ভিডিঅ'টো বাৰু কেনে পালে? যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিলে অলপ ভাল লাগে। তো সৰু এটা ভিডিঅ' আপোনালোকৰ এটা ভাল লগা। তো এইখিনি আছিল। তো নমস্কাৰ।